চেনেলটো সাবস্ক্ৰাইব কৰাৰ আগতে ভিডিঅ'টো চাই লওঁ বলক। তো ফ্ৰেণ্ডছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এখেতে হিলাওঁ বুলি ক'লে সকলো হিলাব পাৰে। প্ৰথমে হিলাইছিলে এইটো আৰু এতিয়া হিলাইছে এইটো। এখেতক ষ্টেজত নচালে হিলাই হিলাই ষ্টেজ ভাঙি দিব। বলক নেক্সটটো ভিডিঅ' আৰম্ভ কৰোঁ। চালা ভোশ্ৰীকে তোমাৰ মনত আছে মোৰ ৰিচাৰ্জ কাটিলে তুমি ৰিচাৰ্জটো ভৰাই দিলা মই ইমান হেপী হৈছোঁ। এইটো গে কোনটো গে পইচা ভৰাই দিলেও আৰু ই কেলা ইমান হেপী হৈছে যেন প্ৰথমবাৰৰ বাবে মাক হ'ব ওলাইছে। ই ক'বলৈ বিচৰা নাছিলোঁ, ক'লোঁ যে হ'ব মিছ ইউ, লকডাউন খুলিলে লগ পাম যি কলিজা। 7 নম্বৰ চেণ্ডেল একদম কেটকে দিম তোমাক। নেক্সটটো ভিডিঅ'ত আছে অসমৰ টাইগাৰ দা। চালা নিজে কাষতে বহি গা ঘেলাই আছে আৰু কৈছে আমাৰ টাইগাৰ দালে ভয় লাগে। গাৰ্লফ্ৰেণ্ডক লিপ কিছ কৰোঁতে অলপ সাৱধান হ'ব, নহ'লে নেক্সট টাইম কিছ কৰিবলৈ উঠেই নাথাকিব। বৰ্মা আপুনি মানে বৰষুণত তিতিলে। এইটো বয়সত সুবাসে নুচুৱে আৰু যাক চুৱে গিৰিয়েকে গম পালে আধা মৰা কৰে। বাগৰি বাগৰি মোৰ হাঁহিব মন গৈছে এই মক্কেলটোক দেখি। কঁকালৰ ভাজত নহয়, গেৰেলা পেটৰ ভাজত। এইটো নিচিনা মক্কেল পাবলৈ টান। ঘৈণীয়েকে পথাৰত হাল বায় আৰু ই ঘৰত থাকি হিজৰামি কৰে। তো ফ্ৰেণ্ডছ, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া। তেতিয়াহে এই মক্কেলবোৰৰ ঘাঁবোৰত নিমখ দিব পাৰিম। তো আজিলৈ ইমানেই। তো বাই।